নমস্কাৰ, মই ৰাকেশ ৰামচিয়াৰী। এই সময়ত মই সকলো বডলেণ্ড বুবলি দৰ্শকসকলক পোনপ্ৰথমে মই স্বাগতম জনালোঁ। আজি মই বিশেষ এজন ব্যক্তিৰ লগত কথা পাতিম। তেখেতৰ লগত ৰাজনীতিৰ বিষয়ে কথা পাতিম, এই অঞ্চলৰ বিষয়ে তেখেতৰ লগত কথা পাতিম। হয়, এই সময়ত মই 39 নং 5 নং চেৰফাং UPL প্ৰাৰ্থী শ্ৰীযুত দীপক ভঁৰাল তেখেতৰ লগত অলপ আলোচনা কৰিম আৰু তেখেতৰ পৰা এই সমষ্টিৰ আৰু BTCৰ ইলেকশ্যনৰ বিষয়ে তেখেতৰ লগত কথা পাতিম। প্ৰথমতে আপোনাক বডলেণ্ড বুবলি চেনেলৰ ৰাইজৰ হৈ আপোনাক স্বাগতম জনালোঁ। নমস্কাৰ, খুলুং ভাই। এই সময়ত যিহেতু অসমত আৰু সাৰা ৱৰ্ল্ডত COVID-19 যিখিনি কেছেছ এইটো বিয়পি পৰিছে, এই সময়ত আপুনি কি ক'ব? হয়, এই COVID-19 কৰোণা ভাইৰাছৰ মহামাৰী আজি অসমতে নহয়, ভাৰততে নহয়, আজি বিশ্বতে ত্ৰাস সৃষ্টি কৰিছে। আৰু এই COVID-19 ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি সজাগ আৰু সচেতন হৈ থাকিব লাগিব। আৰু চৰকাৰে দিয়া যিখিনি নিয়ম নীতি, আমি সেই নিয়ম নীতিবোৰ মানি চলিব লাগিব। আমি প্ৰয়োজন হ'লে ঘৰৰ বাহিৰত ওলাই যাব লাগিব, মাস্ক পৰিধান কৰিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিব লাগিব। আৰু যিখিনি সামাজিক দূৰত্ব বচাই চলিব লাগিব। যদি এইখিনি আমি কৰোঁ, চৰকাৰে দিয়া নিয়ম নীতি আমি যদি মানি চলোঁ, নিশ্চয় আমি ইয়াৰ পৰা কিছু পৰিত্ৰাণ পোৱাব পাৰিম। আৰু মই ৰাইজক আহ্বান কৰিছোঁ, চৰকাৰে দিয়া নিয়ম নীতি আপোনালোকে মানি চলিব। এই সময়ত যিহেতু লকডাউন বৰ্তমান চলি আছে আৰু BTCৰ ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট এইটো সেই কৰা নাই। এই সময়ত আপুনি কি ক'ব যে ইলেকশ্যন বৰ্তমান হোৱা নাই, আপোনাৰ সমষ্টিত কেনেকৈ ইলেকশ্যন কেম্পেইন কৰি আছে আপুনি? চাওক, এতিয়া এই মহামাৰীত গোটেই মানুহবিলাক আজি সন্ত্ৰাসত ভুগি আছে। মহামাৰীৰ কাৰণে প্ৰথমে মানুহৰ জীৱনটো বাচি থাকিলে বাকীখিনি কথাবিলাক আহি পৰিব। তো এই মহামাৰীৰ পৰা আমি কেনেকৈ বাচিম, কেনেকৈ পৰিত্ৰাণ পাম, আমি প্ৰথমে সেই কথাটো চিন্তা কৰিব লাগিব। তাৰপিছতে ইলেকশ্যনৰ কথাটো আহি পৰিব। সেইকাৰণে প্ৰথমে আমি সকলো মানুহ সজাগ সচেতন হৈ চৰকাৰে দিয়া নিয়ম নীতিবোৰ মানি আমি চলিব লাগিব। যেতিয়া এই মহামাৰীটোৰ পৰা আমি যদি অনাগত দিনত মহামাৰীৰ পৰা আমি বাচিব পাৰোঁ, তাৰপিছত ইলেকশ্যনৰ কথা বতৰা আহি পৰিব। হয়, এতিয়া আমাৰ BTC অঞ্চলত ইলেকশ্যন ঘোষণা হৈ গৈছিল, কিন্তু মহামাৰীৰ কাৰণে নিৰ্দিষ্ট কাললৈকে পিছুৱাই দিয়া হৈছে। পিছুৱাই দিয়াৰ কাৰণে এতিয়া মহামাৰী যদি কণ্ট্ৰলত আহিব, যিহেতু কোড অফ কণ্ডাক্ট এতিয়াও লাগু হৈ আছে, তো যিকোনো মুহূৰ্তত ইলেকশ্যন কমিশ্যনাৰে বা এতিয়া ৰাজ্যপাল শাসন চলি আছে, ৰাজ্যপাল মহোদয়ে পৰিস্থিতিৰ বুজ লৈ ইলেকশ্যন পাতিব পাৰিব। গতিকে এনেই আমি এতিয়া ৰাইজক এই কৰোণা মহামাৰী COVID-19 পৰা কেনেকৈ সতৰ্ক হৈ থাকিব লাগিব, তাৰে আমি ৰাইজক যিখিনি পাৰিছোঁ সজাগ সচেতন কৰিছোঁ। আৰু ইয়াৰ এৱাৰনেছৰ কাৰণে আমি যিখিনি পাৰাপক্ষে আমি কাম কৰি আছোঁ। এতিয়া আমি ইলেকশ্যনৰ কথা তেনেকুৱা চিন্তা কৰা নাই। এই সময়ত মই জানিবলৈ চেষ্টা কৰিম, আপুনি এতিয়া UPPL প্ৰাৰ্থী, কি উদ্দেশ্য লৈ আপুনি UPPL প্ৰাৰ্থীত যোগদান কৰিলে আৰু আপোনাৰ বিশেষ কাম কি হ'ব? চাওক, সমাজৰ সেৱা কৰা এটা দীৰ্ঘদিনীয়া হেঁপাহ আছিল। সেইকাৰণে ৰাজনীতিটো ভাল মাধ্যম হ'ব, সেই চিন্তা চৰ্চাৰে মই আজি ৰাজনীতি দলত আছিলোঁ। আৰু আজি UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াই আজি মোক এই 39 নং 5 নং চেৰফাঙত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ বাবে মই বিশেষভাৱে আমাৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব দিয়া আজি এটা জনগোষ্ঠীক প্ৰাৰ্থিত্ব দিয়া। আমি বিগত হাগ্ৰামা মল্লিৰ নেতৃত্বত 17 বছৰৰ যি শাসন ভাৰ, সেই তাত আমি আমাৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ দিয়াটো আমি দেখিবলৈ পোৱা নাছিলোঁ। আমাক নহয়, অন্য জনগোষ্ঠীকো তেনেকৈ সা সুবিধা আমি কমকৈ দেখা পাইছিলোঁ প্ৰতিনিধিত্ব কৰাৰ। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি সকলো জাতি জনগোষ্ঠীক তেওঁ প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে। আৰু তেওঁৰ যি এটা সপোন, সকলো জাতি জনগোষ্ঠী ভাষা ভাষীক লৈ পেলাই উন্নয়ন কৰিব পাৰি, সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাব পাৰি, সেই সপোনটো যাতে বাস্তৱায়িত কৰিব পাৰোঁ, তাৰ কাৰণে মই আজি ৰাজনীতিত বা UPPL দলৰ প্ৰাৰ্থী হৈ মই আহিছোঁ। বিভিন্ন পলিটিকেল পাৰ্টি আছে আৰু ৰুলিং পাৰ্টি BPF আছে, BJP আছে, কংগ্ৰেছ আছে। UPPL যোগদান কিহৰ কাম কৰিলে আপুনি? চাওক, দীৰ্ঘদিন ধৰি আমি ইয়াৰ ৰাজনীতিটো দেখিছোঁ। আমি যিহেতু BTC অঞ্চলত আছোঁ, BTC অঞ্চলত ইয়াত কোনো নেশ্যনেল দলবিলাকে বিশেষভাৱে গুৰুত্ব দিয়া আমি অনাগত দিনত দেখিবলৈ পোৱা নাই। আগতে কংগ্ৰেছৰ দিনতো চৰকাৰ আছিল,
কংগ্ৰেছৰ দিনত চৰকাৰ থাকোঁতেও ইয়াত কংগ্ৰেছৰ দুই এটা জনপ্ৰতিনিধি জিকি গ'ল, কিন্তু বিশেষভাৱে তেওঁলোকে একো ইয়াত ক্ষমতা নাপালে, কাম কৰিব নাপালে। আৰু বিজেপি দলৰো আমি এই শাসন চলি থকা আমি দেখিছোঁ। কিন্তু বিজেপিৰ শাসনকালতো বিজেপিৰো দুই এজন প্ৰতিনিধি যোৱা দিনত ইয়াৰ পৰা জিকি গৈছিল, কিন্তু তেওঁলোকে কোনো কাম কৰাৰ সুযোগ আৰু সুবিধা নাপালে। আৰু নেশ্যনেল দলবিলাকে ইয়াত সেই গুৰুত্বটো আমি দিয়া দেখিবলৈ পোৱা নাছিলোঁ। গতিকে চাইছোঁ যে আমাৰ BTC অঞ্চলবিলাকত ক্ষেত্ৰীয় ৰাজনৈতিক দলবিলাকে, আঞ্চলিক ৰাজনৈতিক দলবিলাকে মানে ক্ষমতাটো লৈ মানে ইয়াত কাম কৰাবিলাক আমি দেখিছিলোঁ। কিন্তু ইয়াত 17 বছৰে আগ্ৰাম মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি BPF দলে শাসন কৰিলে, সেই শাসন কালচোৱাত বিভিন্ন ধৰণৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ। ৰাইজৰ যি আশা আকাংক্ষা, কোনো তেওঁলোকে আশা আকাংক্ষাৰ প্ৰতি গুৰুত্ব নিদিলে। তেওঁলোকে অকল নিজৰ সা সম্পত্তি কেনেকৈ গঢ় ল'ব পাৰি, পাহাৰৰ দৰে সম্পত্তি কৰিব পাৰি, তেওঁলোকে সেইখিনি কামহে কৰিলে। কোনো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ তেওঁলোকে 10% কাম নকৰিলে। যাৰ কাৰণে মই ভাবিছোঁ UPPL দলত প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া UPPL দলৰ নেতৃত্ব ল'লে, তেওঁৰ আজি 17-18 বছৰে তেওঁ ছাত্ৰ সংগঠনৰ তেওঁ নেতৃত্ব দিয়া আমি দেখিছিলোঁ। তেওঁৰ এই সবল নেতৃত্বটো আজি ময়ে নহয়, অসমৰ নহয়, ভাৰতবৰ্ষৰ মানুহে তেওঁৰ নেতৃত্বটো শলাগ লৈছে। আৰু তেওঁৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ মই UPPL দলটো মই যোগদান কৰিছোঁ। আৰু সমষ্টিৰ আপোনাক কাৰ লগত কণ্টেষ্ট হোৱা বুলি আপুনি ভাবে? চাওক, 17 বছৰে যি ধৰণৰ ইয়াত কুশাসন চলিলে, সেই কুশাসনৰ পৰা সকলো ৰাইজ ইয়াত অতিষ্ঠ হৈছে। কোনো জনসাধাৰণৰ কোনো ধৰণৰ কাম ইয়াত নহ'ল। ইয়াত বিগত দিনবিলাকত দুখীয়াই পোৱা যিখিনি আয়ুৱে ঘৰ, সেই ঘৰ পাবৰ কাৰণে 10,000 15,000 টকা বিনিময় দিব লগা আমি দেখিবলৈ পাইছোঁ। আৰু আজি 10-15 বছৰে দুখীয়াই পোৱা এটা ঘৰ আনকমপ্লিট হোৱা আমি দেখা পাইছোঁ। এতিয়ালৈকে বহুতখিনি এনেকুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবিলাক আনকমপ্লিট হৈ আছে। এখন সৰু ঘৰ এখন যদি কমপ্লিট কৰিবৰ কাৰণে আমাৰ স্থানীয় জনপ্ৰতিনিধিবিলাকক 10-15 বছৰ লাগে। আমিতো দেখিছোঁ যে ডাঙৰ ডাঙৰ অট্টালিকাবিলাক, বিল্ডিংবিলাক 2-4 মাহতে কমপ্লিট হোৱা আমাৰ চকুত দেখিছোঁ। গতিকে ডাঙৰ ডাঙৰ অট্টালিকা যদি 2-4 মাহত কমপ্লিট হয়, আমাৰ এই দুখীয়াই পোৱা সৰু এখন ঘৰ, সেই ঘৰখন আজি যদি কমপ্লিট হ'বলৈ 10 বছৰ, 12 বছৰ, 15 বছৰ লাগে, তো এনেকুৱা ধৰণৰ ব্যৱস্থাৰ পৰা আজি কিন্তু ৰাইজ অতিষ্ঠ হৈছে। আজি জব কাৰ্ডত দেখিছোঁ য'তে ত'তে দুৰ্নীতি। কাৰ জব কাৰ্ড কোনে পইচা উঠাই লৈ গৈছে ৰাইজে গমেই নাপায়। তেওঁলোকে কাম কৰিছে, তেওঁলোকে কাম কৰা পইচা কোনে উঠাই লৈ যায়। ইয়াত BCT চেয়াৰমেনবিলাকে মানে দুৰ্নীতিত লিপ্ত হোৱা আমি যোৱা দিনবিলাকত আমি দেখিছোঁ। আমি দেখিছোঁ যে গাঁও ভূঞে বহুত আপোনাৰ কোটি কোটি টকাৰ ফলক লগোৱাই স্কিমবিলাক চেংচন কৰিছে। সেই স্কিমবিলাক তেওঁলোকে কিন্তু কি ধৰণে পৰিচালনা হৈছে আমাৰ জনপ্ৰতিনিধিবিলাকে তেওঁলোকে সেইবিলাক চোৱা চিতা কৰা আমি দেখা নাই। যাৰ কাৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰত গোটেই আমাৰ ছিষ্টেমবিলাকে লিপ্ত হৈছে। আৰু সেইকাৰণে দেখিছোঁ যে ইয়াৰ ৰাইজবিলাক অতিষ্ঠ হৈ পেলাই আজি তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। সেই পৰিৱৰ্তনৰ স্বাৰ্থত আমি আগুৱাই আহিছোঁ। আৰু যেতিয়া গাঁৱে ভূঞে ঘূৰিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, ৰাইজে কিন্তু UPPL দলক অন্তৰেৰে আদৰি লোৱা দেখিছোঁ। ইচ্ছাই ৰাইজ কিন্তু ওলাই আহিছে UPPL দলে এবাৰ যাতে শাসন কৰক আৰু ৰাইজে বিচৰা ধৰণে ৰাজনীতি যাতে প্ৰতিষ্ঠা হওক। আৰু UPPL দলে আমি বিচাৰিছোঁ যে ৰাইজে যি ধৰণে বিচাৰিছে অনাগত দিনত আমি সেই ধৰণে ৰাজনীতিটো প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে মোক লাগে যে আপুনি কৈছে কাৰ লগত মোৰ ইয়াত কণ্টেষ্ট হ'ব, যে ৰাইজে যি ধৰণে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো UPPL দলৰ থ্ৰু দি তেওঁলোকে দেখা পাইছে। গতিকে ইয়াত মোক কাৰো লগত কণ্টেষ্ট হ'ব যেন মোৰ অনুমান হোৱা নাই। মই ইয়াত ৰাইজৰ বিপুল সমাদৰ লাভ কৰি ইয়াৰ পৰা জয় হৈ যাব পাৰিম বুলি মোৰ এটা বিশ্বাস আহিছে। আপোনাৰ এই সমষ্টিত আপুনি জিকি গ'লে কি কি কাম বিশেষ কৰিব? চাওক, এইটো BTCৰ একেবাৰে মানে শেষৰ সমষ্টি। আমাৰ একদম শেষৰ সীমাটো আহিছে 5 চেপাং। ইয়াত দীৰ্ঘদিন ধৰি যথেষ্ট ইয়াত সমস্যাবিলাক ইয়াত আছে। মানে ইয়াত এভুৰি সমস্যা আছে। আপোনাক যদি মই এক ফালৰ পৰা কৈ যাম, আজি দিনটোৱে আমাৰ ইণ্টাৰভিউ শেষ হৈ যাব, তথাপি সমস্যাবিলাক শেষ হৈ নাযায়। তো ইয়াত যোৱা 15 বছৰে আমাৰ স্থানীয় জনপ্ৰতিনিধি যি ধৰণে কাম কাজ কৰিলে, ইয়াত সদায় সমস্যা আমাৰ দিনে দিনে বাঢ়ি গৈ আছে। আজি আপুনি ইয়াত শুনি আচৰিত হ'ব যে আজি আমাৰ দেশ স্বাধীন হোৱা 70-72 বছৰ পিছতো আজি কিন্তু আমাৰ ৰাইজে এতিয়াও মানে ভিতৰৰ অঞ্চলবিলাকত আপোনাৰ এই নদীৰ পানী খাব লগা হৈছে। এইটো চাওক, আজিৰ দিনত আমাৰ কাৰণে এইটো বহুত দুৰ্ভাগ্যৰ কথা যে আজি আমি যদি নলাৰ পানী খাব লাগে, যদি আমি স্বাস্থ্যৰ প্ৰতি যদি সজাগ আৰু সচেতন নহওঁ, নলাৰ পানী খাওঁ, তেতিয়াহ'লে মানুহৰ আমি আজিৰ দিনতো যদি নলাৰ পানী খাব লগা হৈছে, বিশুদ্ধ পানী মানুহে পোৱা নাই, বিশুদ্ধ খোৱা পানী পোৱাৰ মানুহৰ এটা
মৌলিক অধিকাৰ আছিল সেই অধিকাৰৰ পৰা আজি পাব্লিক বঞ্চিত হৈ আছে। আজি আপুনি বিভিন্ন ধৰণৰ গাঁৱত যাওক, ৰাস্তা ঘাট এই যোৱা বাৰিষাতো আপুনি ইফালৰ পৰা সিফালে যাবই নোৱাৰে, ইমান বেয়া ৰাস্তা ঘাট মানে হয় নাই। কিন্তু এনেকুৱা নহয় যে খুব পইচা ইয়াত অহা নাই, ফাণ্ড চেংচন হৈছে, কোটি কোটি টকা চেংচন হৈছে, কিন্তু গোটেই টকাবিলাক তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি কোনো ধৰণৰ তেওঁলোকে কাম নকৰা আমি দেখিবলৈ পাইছোঁ। আমি ইয়াত ধৰ্ম অনুষ্ঠানবিলাকো তেওঁলোকে ফাণ্ড দিয়া দেখা পাইছোঁ, কিন্তু ধৰ্ম অনুষ্ঠানৰ ফাণ্ডবিলাকো তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাই। তেওঁলোকে সেই পইচাবিলাক উঠাই শেষ কৰিছে আৰু কোনো ধৰ্ম অনুষ্ঠানবিলাকৰ কাম হোৱা নাই। তেওঁলোকে মন্দিৰ, মছজিদ, গীৰ্জাত তেওঁলোকে ভগৱানকো ভয় নকৰা হৈছে। তেওঁলোকে ইমান দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হৈছে। সেইকাৰণে গোটেই ৰাইজ অতিষ্ঠ হৈ পেলাই এইবাৰ তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। আৰু আমিও UPPL দলেও এইবাৰ অনাগত দিনত ৰাইজে বিচৰা ধৰণে ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ। আজি আমাৰ ইয়াত নিবনুৱা সমস্যা যথেষ্ট বেছি আছে, আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ হাৰ যথেষ্ট বেছি, কিন্তু তেওঁলোকে নিজৰ যোগ্যতা ভিত্তিত তেওঁলোকে নিবনুৱা সমস্যাৰ সমাধান নহ'ল। তেওঁলোকে চাকৰি বাকৰি তেওঁলোকে নাপালে, যিখিনিয়ে পালে ধনৰ বিনিময়ত অযোগ্যজনেহে পোৱা আমি দেখিবলৈ পাইছোঁ। মা দেউতাই ইমান কষ্ট কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়াই, গোটেই নিজৰ সা সম্পত্তি সৰ্বস্ব নেওচি তেওঁলোকক পঢ়াই শিক্ষিত কৰে। যেতিয়া এটা মানে তেওঁৰ ল'ৰা ছোৱালীক উপযুক্ত হোৱাৰ পিছত তেওঁলোকে এজন চাকৰিৰ কাৰণে যেতিয়া হাবাথুৰি খাই ফুৰিব লগা হয়, আৰু ইয়াত যিখিনি যোৱা দিনবিলাকৰ চাকৰি হ'ল গোটেই ধনৰ বিনিময়তে অযোগ্যজনে পোৱাহে আমি দেখিবলৈ পাইছোঁ। আপুনি শুনি আচৰিত হ'ব, এই হাগ্ৰামা মহলিৰ ডাঙৰীয়াৰ শেষ কাৰ্যকালত, এই যেতিয়া কাৰ্যকাল যোৱা 27 তাৰিখে তেওঁৰ শেষ হৈ গ'ল, তাৰ আগে আগে তেওঁলোকে কোড অফ কণ্ডাক্ট লাগু হোৱাৰ পিছত কিছুমান তেওঁলোকে নিবনুৱা সংস্থাপন দিয়া আমি দেখিবলৈ পাইছোঁ। কিন্তু সেইবিলাক সংস্থাপনো তেওঁলোকে ধনৰ বিনিময়ত অযোগ্যজনক দিয়া আমি দেখিবলৈ পালোঁ, আমাৰ চকুত পৰিলক্ষিত হ'ল। কোনো ইণ্টাৰভিউ নোহোৱাকৈ, কোনো তেওঁলোকে এডভাৰটাইজমেণ্ট নিদিয়াকৈ, কোনো ইণ্টাৰভিউ নোহোৱাকৈ অবৈধভাৱে তেওঁলোকে ধনৰ বিনিময় লেনদেন কৰি পেলাই তেওঁলোকে অযোগ্যজনকহে তেওঁলোকে চাকৰি দিয়া আমাৰ চকুত পৰিলক্ষিত হৈছে। গতিকে ইয়াৰ শিক্ষিত যুৱক যুৱতী আজি হাবাথুৰি খাই ফুৰিবলগীয়া হৈছে। চাওক, শিক্ষক যুৱক যুৱতীক যদি আমি সংস্থাপন দিম বুলি ভাবোঁ, বিভিন্ন ধৰণে আমি তেওঁলোকক সংস্থাপন কৰিব পাৰোঁ। আজি চাওক, তেওঁলোকৰ শিক্ষাগত আহৰ্ত চাই তেওঁলোকক প্ৰথমে আমি স্কিল কৰিব লাগিব। স্কিল কৰি তেওঁলোকৰ স্কিল অনুযায়ী তেওঁলোকক আমি বিভিন্ন ছেক্টৰত তেওঁলোকক আমি এমপ্লয়মেণ্ট দিব পাৰোঁ। আজি অকল আপুনি এটা জব দিহে তেওঁলোকক এমপ্লয়মেণ্ট দিব নোৱাৰে। আজি এগ্ৰিকালচাৰ ছেক্টৰ আছে, টুৰিজম ছেক্টৰ আছে, BTC 40টা বিভাগ আছে। বিভিন্ন বিভাগত আপুনি বিভিন্ন ধৰণে তেওঁলোকক সংস্থাপন দিব পাৰিলে হয়। কিন্তু এই যোৱা 17 বছৰত BPF দলৰ চৰকাৰে সেই নকৰিলে, যাৰ কাৰণে দিনে দিনে আজি নিবনুৱা সমস্যা বা অন্যান্য সমস্যা আজি বাঢ়ি গৈছে। সেইকাৰণে অনাগত দিনত আমি এনেকুৱা ধৰণৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ যে যিখিনি শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ শিক্ষাগত আহৰ্তা চাই তেওঁলোকক প্ৰথমে আমি স্কিল কৰিম। স্কিল কৰি বিভিন্ন ছেক্টৰক তেওঁলোকৰ টেলেণ্ট চাই তেওঁলোকক আমি সংস্থাপন কৰাৰ ব্যৱস্থা কৰিম। আৰু আমাৰ যিখন UPPL চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন UPPL চৰকাৰ হ'ব, UPPL দলে চৰকাৰ কৰাৰ পিছত যুৱক যুৱতীয়ে কিন্তু তেওঁলোকে যোগ্যতা ভিত্তিক তেওঁলোকে কৰ্মসংস্থাপন পাব, চাকৰি পাব। তেওঁলোকে তাৰ বিনিময়ত 1 টকা পইচাও দিব নালাগিব। তেনেকুৱা ধৰণৰ ৰাজনীতি আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। জানিবলৈ চেষ্টা কৰিম। আপোনাৰ এই অঞ্চলত বহুত বাগানীয়া দেখা পাইছোঁ, তাতে নিউজত বহুত আহে এই আপোনাৰ সমস্যা, মজুৰিয়া কিবা সমস্যা আহে। কিবা সমস্যা হোৱা নাই নেকি ইয়াৰ? চাওক, যোৱা 15 বছৰে ইয়াৰ যিজন প্ৰতিনিধি আছিল তেওঁ আদিবাসী সম্প্ৰদায়ৰ পৰাই আছিল, কিন্তু তেওঁ 15 বছৰে তেওঁৰ জনগোষ্ঠীৰ হকেতো কাম কৰা নাই, কোনো জাতি জনগোষ্ঠীৰ হকে তেওঁ কাম নকৰিলে। তেওঁ যোৱা 15 বছৰতে অকল নিজৰ সা সম্পত্তি কেনেকৈ গঢ়িব পাৰি সেইটোৱে কৰিলে। তেওঁ আজি আপুনি মাজবাটত যদি চাই তেওঁৰ অবাধ সম্পত্তি, য'তে ত'তে তেওঁৰ মাটি, তেওঁৰ পেট্ৰল পাম্প, তেওঁ নিজৰ ব্যৱসায়টো কেনেকৈ আগুৱাই লৈ যাব পাৰি মাত্ৰ সেইটোৱে চিন্তা কৰিলে। গতিকে তেওঁ নিজৰ জনগোষ্ঠীৰো সমস্যা সমাধান নকৰিলে। মোৰ সমষ্টিটো আজি 7টা বাগানেৰে অৱস্থিত মোৰ সমষ্টিটো। ইয়াত যথেষ্ট আদিবাসী ভাই ভনীসকল আছে। ইয়াত আদিবাসী জনবসতিটো বেছি। তেওঁলোকৰ দীৰ্ঘদিনে ধৰি তেওঁলোকৰ সমস্যা বহুত। তেওঁলোকে আজি সৰু সৰু সমস্যাৰ কাৰণে আমি যোৱা দিনবিলাকত আন্দোলন কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ যি দৈনিক মজুৰি বৃদ্ধিৰ কাৰণে তেওঁলোকে কতো আন্দোলন কৰিলে, কিন্তু আজিলৈকে তেওঁলোকৰ মজুৰি বৃদ্ধি নহ'ল। আৰু তেওঁলোকৰ বাগানবিলাকত লাইনবিলাকত আজিও তেওঁলোকৰ পৰিস্থিতিবিলাক উন্নত নহ'ল। এতিয়াও এনেকুৱা মানে বেয়া পৰিৱেশত তেওঁলোকে থাকে। তাত তেওঁলোকৰ খোৱা পানীৰ সমস্যা আছে, তেওঁলোকৰ বিভিন্ন সমস্যা আছে। আজি যেতিয়া বাগানত পাত তোলা আমাৰ
মা আইসকল যেতিয়া বাগানত পাত তুলিব যায় তেওঁলোকে পাত তুলিবৰ কাৰণে তেওঁলোকৰ চালান বহুত দূৰে দূৰে থাকে। এটা বাগানৰ এৰিয়াটো বহুত ডাঙৰ। ৰাতিপুৱাই তেওঁলোকে উঠিব লাগিব, ঘৰৰ কাম কাজ কৰিব লাগিব, ঘৰৰ পৰিয়ালকো খানা চানা বনাই নিজৰ টিফিন চিফিন লৈ নিজৰ কামত যাব লাগিব। সেই কামত যোৱাৰ সময়ত বহুত দূৰলৈকে তেওঁলোকে খোজকাঢ়ি যাব লগা হয়। খোজকাঢ়ি যাব লগা হোৱাত কাৰণে সময়মতে যদি তেওঁলোকে কামত গৈ নাপায় তেতিয়া তেওঁলোকে কাম সেইদিনা নাপায়, ঘূৰি আহিব লাগিব। বাগানৰ কৰ্তৃপক্ষই তেওঁলোকক ঘূৰাই পঠায়। তো সেই মহিলাসকলৰ কাৰণে তেওঁলোকৰ কৰ্মসংস্থাপনৰ তেওঁলোকৰ জেগাত কাম কৰিব যোৱাৰ কাৰণে যদি চাইকেলৰ ব্যৱস্থাটো যদি যোৱা দিনবিলাকতো কৰি দিলে হয়, মহিলাসকলে চাইকেল লৈ নিজৰ কাম কৰা স্থানত সোনকালে গৈ পালে হয়। আৰু তেওঁলোকে যেতিয়া কাম সম্পাদন কৰি ঘৰত ঘূৰি আহোঁতেও অলপ তেওঁলোকে ঘৰত সময় দিব পাৰিলে হয়। কোৱালিটি টাইমটো তেওঁলোকে ঘৰত স্পেণ্ড কৰিব পাৰিলে ল'ৰা ছোৱালীৰ লগত। কিন্তু সেইবিলাক সমস্যাৰ ওপৰত আমাৰ জনপ্ৰতিনিধিবিলাকে গুৰুত্ব নিদিলে। বাগানৰ মানে আমাৰ মানুহসকলে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আছে। বাগানবিলাকত আজি এই শিক্ষাৰ ব্যৱস্থাটো উন্নত নাই। আজি তেওঁলোকৰ বাগান ভিতৰত হাইস্কুলৰ ব্যৱস্থাটো নাই, এম ই স্কুলৰ ব্যৱস্থাটো নাই। তেওঁলোকে পঢ়িবৰ কাৰণে বহুত দূৰত আহিব লাগিব। তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকে ৰাতিপুৱা তেওঁলোকে কামত নগ'লে তেওঁলোকৰ আকৌ চৌকা নজ্বলে। তেওঁলোকে ল'ৰা ছোৱালীক আকৌ স্কুললৈ আনিবৰ কাৰণে অসুবিধা হয়। তো দীৰ্ঘদিন ধৰি ইয়াৰ বাগানৰ মানুহবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালী স্কুললৈ যাবৰ কাৰণে স্কুল বাছৰ ব্যৱস্থাটো আমাৰ জনপ্ৰতিনিধিক কৈ থকা আমি গম পাইছিলোঁ। কিন্তু সেইবিলাক সমস্যাও আজিলৈকে 15 বছৰে আমাৰ স্থানীয় জনপ্ৰতিনিধিবিলাকে সমাধান নকৰিলে। তো এনেকুৱা বিভিন্ন ধৰণৰ বাগানৰ সমস্যা আছে। তেওঁলোকে জনজাতিকৰণৰ কাৰণে আজি বহু দিন ধৰি তেওঁলোকে সংগ্ৰাম কৰিব লগা হৈছে, মজুৰি বৃদ্ধিৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। সেইকাৰণে আমি এইবাৰ BTRত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলে চৰকাৰ কৰাৰ যদি আমাক সুযোগ দিয়ে, অনাগত দিনত এইবিলাক তেওঁলোকৰো সমস্যা আমি পৰ্যায়ক্ৰমে সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। বাগানত পাত তুলিব যোৱা মহিলাসকলক আমি চাইকেল দিয়াৰ ব্যৱস্থাৰ কথা কৈছোঁ। বাগানতে বছৰত তেওঁলোকে এই যে বানচ কোম্পানী বানচ এটা পায় 20%, সেই বানচত তেওঁলোকে কিছু বছৰীয়া তেওঁলোকৰ কিবা সমস্যাবিলাক সৰু সুৰা ঘৰুৱা সমস্যাবিলাক সমাধান কৰে। তাৰপিছতো যোৱা দিনত BJP দলে তেওঁলোকক 2500 আদায় কৰি এবাৰ দুবাৰ দিয়াহে আমি দেখিবলৈ পাইছোঁ। বিভিন্ন ধৰণৰ সমস্যা আছে। সেইকাৰণে অনাগত দিনত UPPL দলে যদি ইয়াত শাসন কৰিবৰ কাৰণে আমাক সুযোগ দিয়ে, অনাগত দিনত এই বাগানত কাম কৰা মানুহখিনিক যাতে আমি বছৰি BTRৰ যি আমি 1500 কোটি টকাৰ যোনটো পেকেজ পাওঁ, সেই পেকেজৰ পৰা তেওঁলোকক বছৰি কেনেকুৱা ধৰণে আৰ্থিক সাহাৰ্য দি পেলাই তেওঁলোককো তেওঁলোকৰ জীৱন শৈলীটো উন্নত কৰিব পাৰি। আৰু বাগানৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে কি মানে আৰ্থিক অলপ তেওঁলোকৰ জুৰুলা, সেইকাৰণে আৰ্থিক অৱস্থা নোহোৱাৰ কাৰণে তেওঁলোকে শিক্ষা দীক্ষা লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ প্ৰব্লেম হয়। দেখোঁ যে তেওঁলোকে মেট্ৰিক হাই ছেকেণ্ডেৰীৰ পিছতে তেওঁলোকে ড্ৰপ আউট হৈ যায়, তাৰপিছত পঢ়িব নোৱাৰে। তো সেইবিলাক ল'ৰা ছোৱালীক কেনেকৈ যাতে আমি মানে স্কলাৰশ্বিপ দি পেলাই তেওঁলোকক শিক্ষা উন্নত শিক্ষা দিব পৰা যায়, তেওঁলোকক কেনেকুৱা ভাল শিক্ষা ব্যৱস্থা দি পেলাই তেওঁলোককো সমাজৰ আগুৱাই আনিব পাৰি। মূল সুঁতিলৈ আমি যেনেকৈ সকলো জাতি জনগোষ্ঠীকে আগুৱাই আহে তেওঁলোককো আদিবাসী ভাইসকলকো আগুৱাই আনিব পাৰি, তেনেকুৱা ধৰণে আমি আগন্তুক দিনত ব্যৱস্থা কৰিম বুলি আমি ইয়াৰ পৰা নিৰ্বাচিত যদি হৈ যাওঁ আৰু প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাওঁ, তেওঁলোকৰ হৈয়ে কাম কৰিম বুলি আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। জানিবলৈ চেষ্টা কৰিম যে BPF দাবী কৰি আছে যে এইবাৰ চৰকাৰ গঠন কৰিব আৰু UPPL চৰকাৰ গঠন কৰিব। মানে UPPL কিমান আশাবাদী? চাওক, যি ধৰণে ৰাইজৰ সমাধান আমি লাভিবলৈ পাইছোঁ আৰু আমাৰ UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াক নেতৃত্বক আজি BTRবাসীয়ে আঁকোৱালি লৈছে। সকলো জাতি জনগোষ্ঠী ভাষা ভাষিক মানুহে তেওঁৰ নেতৃত্বটোক আজি আদৰি লৈছে আৰু সকলোৱে পৰিৱৰ্তন বিচাৰিছে। যোৱা 17 বছৰে আগ্ৰাম মহিলা আৰু BPF চৰকাৰৰ নেতৃত্বটো ৰাইজে দেখিলে। যি ধৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখিবলৈ পালোঁ, ৰাইজ সঁচাকৈ অতিষ্ঠ হৈ পৰিৱৰ্তন বিচাৰিছে। গতিকে এইবাৰ সেই পৰিৱৰ্তনটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব UPPL দলে দিব পাৰিব বুলি ৰাইজে আশা আৰু বিশ্বাস ৰাখিছে। বিশ্বাস ৰাখি আমাক তেনেধৰণে আঁকোৱালি লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে অনাগত দিনত আমি নিশ্চিত যে ৰাইজে 17 বছৰ আগ্ৰাম মহিলাক সেৱা কৰাৰ সুযোগ দিলে, 5 বছৰ UPPL দলক আমাক সেৱা কৰাৰ এবাৰ ৰাইজে সুযোগ দিব। আৰু 17 বছৰৰ শাসন ব্যৱস্থাটো কি ধৰণে চলিলে, আগন্তুক 5 বছৰত আমি কি ধৰণে কাম কৰিব বিচাৰিছোঁ, ৰাইজে আমাকো 5 বছৰ সেৱা কৰিব সুযোগ দিব বুলি মোৰ এটা বিশ্বাস আছে। আৰু অহা BTCত আমাৰ UPPL দলৰ ফুল মেজৰিটি লৈ চৰকাৰ হ'ব, মোৰ এইটো ৰাইজৰ প্ৰতি বিশ্বাস আছে। কিমান আসন পাব? আমি 30+ আসন পাম, কিন্তু আমি 35+ হ'লেও ইয়াত আচৰিত হ'ব লগা কথা নাই। যি ধৰণে ৰাইজে বিপুল মানে সঁহাৰি আমাক আগবঢ়াইছে
আমি এতিয়া এনেকুৱা লাগে যে আমি 35খনৰ ওপৰত আমি এখন পাবলৈ সক্ষম হ'ম। হয়, এই সময়ত আপুনি আমাক বড়োলেণ্ড বুবলি আৰু ৰাইজৰ বহুত আপোনাৰ বিনামূলীয়া সময় আমাক দিয়াৰ কাৰণে